জ্যোতিৰ্বিজ্ঞানে হওক বা এষ্ট্ৰফিজিক্সে হওক আমি সকলোতে এতিয়াও ওপৰত আছোঁ যাৰ জৰিয়তে গোটেই পৃথিৱীতে আমাৰ চাইণ্টিফিক হেজিমনি আমাৰ কালচাৰেল হেজিমনি এটা এনেকুৱা ৰেছ এনেকুৱা এটা জাতি যদি গোটেই পৃথিৱীতে প্ৰভুত্ব বিস্তাৰ কৰিব আমাৰ সভ্যতা আৰু এই সভ্যতাৰ পৰাই আমাৰ পশ্চিমীয়া আমাৰ পূবৰ ফালে আমাৰ দক্ষিণৰ ফালে থকা ৰাষ্ট্ৰবিলাকে আমাৰ এই সভ্যতাৰ পৰা শিকিছে তো যদি আপুনি আপোনাৰ সভ্যতাৰ পৰা বেলেগক শিকাব পাৰিছে তো আপুনি কিয় প্ৰভুত্ব বিস্তাৰ কৰিব নোৱাৰে কিয় আপুনি 145 কৰোৰ পপুলেশ্যন লৈ পেলাই জনসংখ্যা লৈ পেলাই গোটেই পৃথিৱীত প্ৰভুত্ব বিস্তাৰ কৰিব নোৱাৰে আপুনিতো দেখি আমাৰ যিজন এক্সটাৰ্নেল এফেয়াৰ্ছৰ মিনিষ্টাৰ ডক্টৰ এছ জয়শংকৰ তেখেতৰ আপুনি ষ্ট্ৰং লজিক দেখিছে কেনেকৈ তেখেতে প্ৰতিটো ইণ্টাৰনেশ্যনেল মঞ্চত তেখেতে আমাক বেয়া পোৱা জাৰ্নেলিষ্টবিলাক অন্য দেশৰ যিবিলাক আমাক বেয়া পায় ভাৰতবৰ্ষৰ সংস্কৃতি যাতে পৃথিৱীত উদ্বুদ্ধ হ'ব নোৱাৰে পৃথিৱীত প্ৰভুত্ব বিস্তাৰ কৰিব নোৱাৰে তেনেকুৱা জাৰ্নেলিষ্ট কিছুমানে আমাক কি কয় যে আমাক বিভিন্ন ধৰণে প্ৰশ্ন কৰে তেতিয়া আমাৰ সেই বৈদেশিক পৰিক্ৰমা মন্ত্ৰীজনে ইমান সহজ আৰু ইমান শুদ্ধ ধৰণে উত্তৰ দিয়ে আপুনি ধৰি পৰিব হয় চাওক আপুনি ডক্টৰ এছ জয়শংকৰে কি নেৰেটিভ ট্ৰাই কৰিব খুজিছে গোটেই পৃথিৱীতে তেখেতৰ ফিলচফি তেখেতৰ সাইকোলজি তেখেতক মই মানুহ হিচাপে ধৰিছোঁ তেখেতক মই কোনোবা এটা ৰাজনৈতিক দলৰ সদস্য হিচাপে ধৰা নাই তেখেতৰ যিটো মানসিকতা সেই মানসিকতাক বুজিবলৈ চেষ্টা কৰক এটা পাৰ্টিয়ে ভাবক যে আমাৰ হেজিমনি আমি ক'ত দেখাম বিজ্ঞান আমাৰ সভ্যতা আমাৰ পুৰণা চিন্তাধাৰা আমি যে পৃথিৱীখনক ধৰ্মৰ দৃষ্টিৰে নাচাই বিজ্ঞানসন্মত দৃষ্টিৰে চাইছিলোঁ নাম দিছিলোঁ ধৰ্ম এইটো বেলেগ কথা কিন্তু আমাৰ যিখিনি লজিক আমাৰ যিবিলাক আমাৰ নিয়ম আমি যেনেকৈ সমাজ চলে এইবিলাক বহুত বেছি বৈজ্ঞানিকভাৱে আপুনি প্ৰমাণ কৰিব পাৰিব কিন্তু আপুনি